মই ডাইৰেক্ট ওয়ার্নিং দি কৈছো মন যায় তাকে কো ঘন্টাও খাটে নকৰো নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো কিন্তু আজিৰ পৰা অলপ কোৱালিটি বেলেগ হ'বলৈ গৈ আছে কোৱালিটি কিয় বেলেগ হ'ব গৈ আছে মন যে কৈ দিব কেলে কৈ দিছো iPhone 13 লৈ ললো আপোনালোকে যদি ইয়াৰ আগৰটো ভিডিঅ'টো চোৱা নাই কুলফানি হয় কেলে কোৱাছো iPhone 13 Pro Max ইফালে আছে কুহৰু ইফালে আহিছে আৰু ডেট ইজ কমন সেন্স কিন্তু মই ভাবিছিলো ইফালৰ পৰা লৈ আছিলো যে একো নাই দিয়া এতিয়া আইফোনৰ পৰা এতিয়াৰ পৰা মানে ভিডিঅ' আৰম্ভ হৈ গৈছে যেতিয়া আইফোন সেই চলেগা মানে গমটো পাইছেই মই যে কালি ৰাতি সূৰ্যহঁতৰ ঘৰত থাকিলো মনোজ আৰু মই তাৰপিছত এতিয়া ৰাতিপুৱা হৈ গ'ল ৰবদে গেটটো বন্ধ কৰিলো এতিয়া ৰাতিপুৱা হৈ গ'ল উঠিলো ধুনীয়াকৈ ভিডিঅ'টো এডিট কৰিলো আপলোড কৰিলো এতিয়া মানে সূৰ্যৰ লগত কলৈ যাও জানেনে অলপ চুলিটো কাটি লও বুলি কালি মানে চুলিটো ইমান দেখিব বেয়া লাগিছে এবাৰ কাটোতে মানে এই দীঘল কৰি থৈ দিলে চুলিটো সাইড কেইটা বাৰু ঠিকে আছে এই দীঘল হৈ যোৱাৰ কাৰণে মোৰ চুলিটো মানে শুকাই যায় নৰ্মেলি কি লগালে মানে এনি টাইম ভিজি থাকা টাইপৰ হ'ব আপোনালোকে জানে যদি কমেন্ট কৰি দিবচোন আৰু এই চুলাটো চাওক এই চুলাটো মানে গিফ্ট নহয় সূৰ্যৰ চুলা পিন্ধি লৈছো মানে মই এজোৰে চুলা আনিছো যে অকল পিন্ধি চুলি কাটিলে বেয়া হৈ যাব সেইকাৰণে ভাবিলো যে এইটোকে পিন্ধি পেটটো ওলাই আছে হলেও পিন্ধি চুলিটো কাটি লগে বলা সোনকালে বলা ষ্টাৰ্ট দিয়া চব ইমানি পুৰা হ্যান্ডসাম হৈ লৈছে দেই চুলিটো সঁচাকে দেই মানে যিমান বাৰ কাটিছো আজিলৈ আমাৰ জুনায়াত লখিমপুৰটো মই কাটিছিলো ঠিক থাকোতে আজি কিন্তু সবচে বেষ্ট হৈছে লাইফত দেই চুলি কাটি আহিলোগে মই আৰু সূৰ্যই আহি মেলি গা ধুই একদম বঢ়িয়াকে ভাত খালো আৰু সকলোকে এতিয়া আমি টাটা দিছো দেই বাই এতিয়া আমি কলে যাও মনোজ শিৱসাগৰ নাই যোৱা শিৱসাগৰ কাৰ্ডত যাও শিৱসাগৰ লগৰ এজনৰ ঘৰত যাও বুলি কৈছে এতিয়া দেৰি হৈছে আৰু বলা যোৱাৰ আগতে সূৰ্যৰ বাইকখন মানে পাম মাৰো বুলি সোমাইছিলো দোকান এখনত আৰু এই দোকানখনত সোমাই গম পালো যে এই দাদাজনে মানে মোৰ ভিডিঅ' প্ৰতিটো চাই বুলি কৈছে इनका वीडियो सबसे झकास बनता है पता है हाँ क्योंकि ना अपना इंडिया का ना बेस्ट लगता है वाव क्योंकि अपना घर का कहानी सब कोई बताता तो नहीं है इन लोग जो बताते हैं ना हम लोग को थोड़ा अलग मजा आता है हाँ মানে প্ৰতিটো ভিডিঅ' চাই বুলি কৈছে ডান্সাৰ ভাইকো চিনি পায় সকলোকে চিনি পায় বুলি কৈছে ডান্সাৰ ভাইক বহুত ভাল লাগে বুলি কৈছে आपको मिलके अच्छा लगा हाँ एक फोटो अभी फोटो কৰি মাৰে বোলে মোৰ লগত ফটো কৰি মাৰি লও দেই এতিয়া মই আৰু সূৰ্য গৈ আছো একেলগে আৰু মনোজ আৰু আমাৰ গৌৰৱে এটা বাইকত গৈছে মই আৰু সূৰ্য এটা বাইকত গৈছো যেনে বাৰু এইফালে চাহপাত বাগান গোটেই মানে চাহপাত বাগান ৰেল মানে এই তিনিচুকীয়া আৰু চাবুৱা জিলাত জেগাটো এনেকুৱা গোটেই দেখিলো আৰু দেই কৈ দেচোন সূৰ্য আমাক দুজনে মানে আমি দুজনে বেলেগকে বাইক চলাই আহি আছিলো তো টাউনখনো চিনি নাপায় পাছে আহি আছিলো মানুহ আছে না আমি প্ৰেং কৰি দিলো ন সূৰ্যই কি কৰে গৌৰৱে আইফোন ও মাই গড এইবিলাক বাদ দিয়া আইফোন গৌৰৱে কি কৰিছে মানে ডিমো পাৰ হৈ আমি দুজনে ফোন কৰি সুধিছো যে ডিমো পাৰ হ'ব লাগে নাই বোলে পাৰ হৈ আহা বোলে আমি দুজনে গৈ 10 কিলোমিটাৰ মান পাই গলোগে আগলে তেলখিনি এনে লোকচান হলিকা তেল পইচা কোন ভৰেগা প্ৰেং এইফালে প্ৰেং ষ্টাৰ আছে বুলি আৰু তো প্ৰেংটো বাচি যাম বুলি বাচি যাব বুলি ভাবিছে আজি দিম তোক দুলন মই ইফালে ৰাস্তা ভুল হয় লাষ্টত মানে ফাইনেলি আমি কাৰ ঘৰত আহিলো চাওক আৰু বহুতেতো চিনি পাইছে চাগে ভাইল পিজি বহুত ফেমাস হৈ আছে নমতা বিয়া কিবা কিবি আৰু খবৰটো শুনিতো দুখ লাগিলে হলেও আৰু আমি সময়ত আহিব নোৱাৰিলো মনোজ আৰু মই হিনাখনৰ পৰা আহিম বুলি ভাবি আছিলো আৰু কালি আমি তিনচুকীয়া গৈছিলো তাৰ পৰা আমি প্লানিং কৰিলো যে আহি যাও ইয়ালে বুলি তাৰপিছত এতিয়া লগ পালো এতিয়া ভাল লাগিছে নে বেয়া লাগিছে কি কম মানে বহুত ভাল লাগিছে মোৰ মানুহ আহিলা যে বহুত বেছি থেংক ইউ আৰু মানে এই বন্ধুত্ব এইটোকে কয় বিপদৰ সময় বন্ধু আসল বন্ধু বুলি কয় আৰু তোমালোক আহিলা বহুত ভাল লাগিছে ইমান দূৰৰ পৰা আৰু এতিয়া মানে আমাৰ ইয়াত বহুত মানুহ আছে লাহে চিনাকি হৈ থাকিম আৰু আইফোন দিলা লৈছ অকল মোৰ ফালে অলপ দেখা মানে আন কেমেৰাটো তই যে আগতে অকল মুকে দেখা আজিকালি নেদেখাই এইটো চাওক এইটো চাওক হ'ব কোৱাৰ কাৰণেহে পইচা দি থৈছো কাৰণেহে বহুত সময় বহিলো চাহ খোৱালে পানী খোৱালে স্প্ৰাইট খোৱালে আৰু মনোজ কি খোৱালে মৰম খোৱালে এইজন দেখিছেনে এইজনক আপোনালোকে ভিডিঅ'ত দেখি থাকে চাগে যদি নেদেখে আজি জনাই দিছো নিজৰ মুখেৰে কৈ দিয়াচোন আৰু নমতা বিয়া খোৱা বুলি চাৰ্চ কৰিলে নমতা বিয়া খোৱা বুলি চাৰ্চ কৰিলে হ'ল ভিডিঅ'ত একদম সম্পূৰ্ণ বেলেগ আৰু ৰিয়েল লাইফত একদম বেলেগ লাগিছে নাই বহুত বেলেগ এতিয়া চুলিখিনি কথা হ'ল সেইকাৰণে বেলেগ লাগিছে মই চুলিখিনি কথা কোৱা নাই আকৌ মই কেৰেক্টাৰটো কথা কৈছো মানে তাতে বুজিব পৰা যায় যে মানে ইউটিউবত চাই মানে মানুহৰ কেৰেক্টাৰটো জাজ কৰিলে নহ'ব আকৌ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ
মোৰ বিষয়ে অলপ তাৰিফ কৰিব যেন পাইছো মানে আমাৰ দৈমাৰীকো মানে আপোনালোকে জাজ নকৰিব কেনেকুৱা মানে মানুহটো দেখিছেনে আইফোন চাইফোন লৈ লৈছে হেৰিয়ে আৰু কিন্তু হ'লেও লেভেলটো নিদিয়ে ন মই কম তুমি ক'বা আগতে পিছত যে মোবাইলত ভিডিঅ' এনেকে চেল্ফি চাই নাছিলে আজিকালি পিছপিনে আইফোনটো আপেলটো চাই বনাই আহি পায়ে পাছফালে আহি চালো যে ইমান ধুনীয়া পুখুৰী এটা আছে নহয় ইয়াত এইটো চাওক পুখুৰীখন ইয়াতে আছে আৰু মানে গধূলি সময়ত বহিব ধুনীয়া হ'ব ন জেগাটো গধূলি সময়ত বহিবলৈ ধুনীয়া হ'ব আমি মানে যিটো গৰমৰ আহিছিল ইয়াত পৰি দিয়া হ'লে মানে মজা আৰাম পালো সঁচাকে সাঁতুৰিব জনাহেঁতেন জঁপিয়াই গায়ে ধুই দিলোহেঁতেন ঐ ক'ত গৈছ এবছৰৰ মূৰত লগ পাইছোগে ল'ৰাজন বাকী খবৰ চবৰ ভালে আছে খবৰ চবৰ ভালে আছো ইউটিউব চব ঘূৰি আহিছে ফেচবুকৰ পেজো ঘূৰি আহিছে এতিয়া ধামাকা মচাবলৈ গৈ আছো মচাবই লাগিব ঘৰলৈ পাওঁতে দেৰি হ'ব বুলি ওলাই যাওঁগে বুলি ভাবিছিলোৱে আৰু কিন্তু ক'লে যে ভাতটো খাই যাবলৈ ভাত বনাই থৈছে বুলি অলৰেডি সকলোৱে এতিয়া বহি দিছো ধুনীয়াকে দিছে এতিয়া মজাকে খাই লওঁ ন সূৰ্য কথা এটা সুধিম বুলি ভাবি আছিলো তুমি কিয় ইমান নিলাজ কোৱাচোন তুমি কিয় ইমান নিলাজ মানে তুমি কিন্তু মই ডাইৰেক্ট ৱাৰ্ণিং দি কৈছো মোৰ বিয়াত হলে তুমি ভিডিঅ' বনাব নোৱাৰিবা দেই মোৰ বিয়াত প্ৰেংক কৰিব নাহিবা আকৌ তোমাৰ বিয়া তোমাৰ গাৰ্লফ্ৰেণ্ডৰ বিয়াত মই ভিডিঅ' বনাম কি কৰিবা তুমি এক্সাম্পলৰ ভিতৰত সব গাৰ্লফ্ৰেণ্ড তোমাৰ 10 জনী গাৰ্লফ্ৰেণ্ড আছে 20 জনী গাৰ্লফ্ৰেণ্ড তাত মই বনাম মই যি মজা তাই আকৌ ঘেন্ডা মোৰ এক্স গাৰ্লফ্ৰেণ্ড এজনী আছিলে এক্স গাৰ্লফ্ৰেণ্ডজনী বিয়াত গৈ নবনাবাগে সেইজনী মই পলাই লৈ কি কৰিবা তুমি লৈ যা নাইস এক্টিং ন ফালে আমাৰ মা বুলিয়ে কৈছো আমাৰ বৰ মা যেতিয়া সকলোৰে মা এতিয়া এই গামোচা মনোজ ভাইক এটা গামোচা দিলে ধন্যবাদ ভাইল পিজি ঘৰলৈ আহিলো আৰু খালো বলো ধুনীয়াকে ফূৰ্তি কৰিলো এফালে কচুগুটি প্ৰেংক ষ্টাৰৰ লগত লগ পালো বহুত দিনৰ মূৰত আৰু বহুত বেছি ভাল লাগিলে আজিৰ ভিডিঅ'টো মই ভাবিছো যে ইমানতে সমাপ্ত কৰো কাৰণ আমি এতিয়া ঘৰলৈ যাব লাগিবগে এতিয়া 6টা বাজিলে ক'তো ৰখাৰখি নকৰো চিধা ঘৰত যামগে সেইকাৰণে ভিডিঅ'ৰ মাজত বনোৱা নহ'ব আৰু কাইলেহে আকৌ নতুন এটা ভিডিঅ'ত লগ পামগে আমি ঘৰলৈ বুলি ওলাই গৈছিলোগে আৰু বাটতে মানে এই ভাইটি কেইজন মানে আছে বাৰু ভাইটি কেইজনমান ইফালে ইফালে কট কট গৈজানো মাতি আনিলে আমাক ভাইটি কেইজনৰ ঘৰত আৰু এইফালে চাওক একচুৱেলি মানে ঈদ খাবলৈ মাতিলে আৰু কেনেকেনো মানা কৰিম ভাতটো খাই আহিছিলো হ'লেও ভাবিলো যে সকলোৱে অলপ অলপ খাই যাওঁগে আৰু ন খাবলৈতো বহুত বস্তু দিছে কিন্তু চেৱৈটো চবচে বেছি ভাল পাইছো মানে খাই মজা লাগিছে কিন্তু দেই মনোজ কি কৰ বহুত চেৱ খালো ইয়াৰ ভাতটো বেলেগ লাগিছে আল্টিমেট চেৱৈটো